নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ ওচৰলৈ মই এটা নতুন ঘৰুৱা ৰেচিপি লৈ আনিছোঁ। সেইটো হ'ল ভোল আৰু শুকান মাছ। আহকচোন চাওঁ আমি ভোল আৰু শুকান মাছ ঘৰত কেনেকৈ বনাই খাওঁ, কম তেল আৰু কম মছলাত। তাৰ বাবে মই লৈছোঁ 2টা ভোল, কেইটামান শুকান মাছ, 4টামান শুকান জলকীয়া, আদা নহৰু বটা অলপ, এটা পিঁয়াজটো মই কাটি লৈছোঁ আৰু কেইটামান পাঁচফোৰণ। এতিয়া আমি কেৰাহীটো গৰম কৰি তাত তেল গৰম হ'বলৈ দি তাত শুকান মাছকেইটা দি অকণমান ভাজি ল'ম। শুকান মাছখিনি ভাজি হোৱাৰ পিছত আমি শুকান মাছখিনি কাঢ়ি ল'ম তাৰ পৰা আৰু সেই তেলতে পাঁচফোৰণখিনি দি দিম। এতিয়া পাঁচফোৰণখিনি অকণমান ভাজি হোৱাৰ পিছত আমি তাত পিঁয়াজখিনি দি অকণমান ভাজিম, লগতে আমি শুকান জলকীয়াকেইটাও দি দিম। দেখিছেনে বন্ধুসকল, মই এই তৰকাৰীখন বনাবলৈ কিমান অকণমান তেল ব্যৱহাৰ কৰিছোঁ। তেল মাজে মাজে কমাই খাব লাগে, শৰীৰৰ কাৰণেও ভাল। আহকচোন চাওঁ এই ৰেচিপিটো। এতিয়া এইখিনি অলপ ৰঙচুৱা হোৱালৈকে আমি ভাজি থাকিম। ৰঙচুৱা হোৱাৰ পিছত আমি ইয়াতে কাটি থোৱা ভোলখিনি দি দিম। ভোলখিনি দিয়াৰ পিছত আমি অকণমান লৰাই দিম যাতে তেলটো চাৰিওফালে লাগি যায়। এতিয়া আমি ইয়াতে দিম সোৱাদ অনুসৰি নিমখ আৰু প্ৰয়োজন অনুসৰি হালধি। এইখিনি দিয়াৰ পিছত আমি ভাজিখন ভালদৰে লৰাই দিম যাতে নিমখ আৰু হালধি ভালদৰে লাগি যায়। আমি এইখিনি ল' ফ্লেমত ভাজিম। অকণমান ভাজি হোৱাৰ পিছত আমি ইয়াতে দিম আদা নহৰু বটা 1 চামুচ আৰু দি এইখিনি ভালদৰে লৰাই দিম যাতে মছলাখিনি ভালদৰে ভাজি হৈ যায়। এতিয়া এইখিনিত দিম আমি শুকান জলকীয়াৰ গুড়ি অকণমান দি ভালদৰে লৰাই দিম ভাজিখন যাতে গুড়িখিনি চাৰিওফালে লাগি যায় আৰু আঞ্জাৰ কালাৰটো বা ভাজি কালাৰটো সুন্দৰকৈ আহে। এইখিনি অকণমান লৰাই আমি এতিয়া ঢাকনিৰে ঢাকি দিম যাতে ভোলৰ যিটো পানী থাকে সেই পানীটোৰে ভোলখিনি সিজি যায়। 3 মিনিটমান এনেদৰে ঢাকি থোৱাৰ পিছত চাওকচোন আমাৰ ভোলখিনি কিমান ভালদৰে সিজি গ'ল। এতিয়া ইয়াতে আমি দিম প্ৰয়োজন অনুসাৰে পানী। এইখিনি উতলাৰ পিছত আমি ইয়াতে দিম ভাজি থোৱা শুকান মাছকেইটা। ইয়াত মই বেছি শুকান মাছ ব্যৱহাৰ কৰা নাই, কাৰণ বেছি শুকান মাছ ব্যৱহাৰ কৰিলে আঞ্জাৰ সোৱাদটো অলপ বেলেগ ধৰণৰ হয়, তিতিকি ভাৱ এটা আহে। গতিকে মই কম পৰিমাণে শুকান মাছ ব্যৱহাৰ কৰিছোঁ যাতে তাৰ গোন্ধটোও আহে, খায়ো ভাল লাগে। এতিয়া এইখিনি আমি 2-3 মিনিটমানৰ কাৰণে ভালদৰে উতলিবলৈ দিম আৰু তাৰে পিছত আমাৰ ৰেডি হৈ যাব ভোলৰ আৰু শুকান মাছৰ ধুনীয়া তৰকাৰী এখন। আপোনালোকে বাৰু ভোলৰ তৰকাৰী এনেদৰে বনাই খাই পাইছেনে? যদি পোৱা নাই তেনেহ'লে ট্ৰাই কৰিবচোন আৰু কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।